নমস্কাৰ অসমীয়া এক্সপ্ৰেছন চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি ডিসকাস কৰিম মানুহে পৰ্ণক এন্টাৰটেইনমেন্টৰ সোৰ্স হিচাপে কিয় লয় যদি আপোনালোকে প্ৰথম ভিডিওটো চাই তাৰ লিংক ডেসক্ৰিপচনত দিয়া আছে আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিব আমেৰিকান সাইকোলজিকেল এছ'চিয়েশ্যনত পাব্লিছ হোৱা এটা আৰ্টিকলৰ মতে পৰ্ণ চোৱাৰ বেসিক আৰু মোষ্ট কমন ৰিজন হ'ল আৰাউজেল সেক্সুৱেল ডিজায়াৰ হোৱাটো ন্যাচাৰেল হয় আৰু পৰ্ণ এই কাৰণেই বনোৱা হয় যাতে ই মানুহৰ প্ৰয়োজনক পূৰণ কৰিব পাৰে কিন্তু পৰ্ণত এনশ্যোৰো কৰা হয় যে তেওঁলোকৰ কন্টেন্টৰ দ্বাৰা মানুহৰ লাইফত কেনেকৈ এফেক্ট কৰিব পাৰে ৰেগুলাৰ পৰ্ণ চোৱা মানুহে তাত থকা ভিজুৱেলছবোৰ ইমানেই বেছি আইডিয়েলাইজ কৰে যে ন্যাচাৰেল ষ্টিমুলাছ তেওঁলোকৰ বাবে সাফিচিয়েণ্ট নহয় পিছত পৰ্ণৰ দ্বাৰাই তেওঁলোকৰ নিজৰ ইচ্ছাবোৰ পূৰণ কৰাৰ মাধ্যম হৈ পৰে লগাতকৈ বেছি পৰ্ণ চালে কাপলৰ মাজত ৰিলেশ্যনশ্বিপ স্যাটিসফ্যাকশন কম হ'বলৈ ধৰে তাৰ লগতে ইমোশনাল ডিস্টেন্সিং আনৰিয়েলিষ্টিক এক্সপেক্টেশনছ আৰু লেক অফ ইন্টিমেসি বাঢ়িবলৈ ধৰে তাৰোপৰি সেকেন্ড ৰিজনটো এডোলেসেন্স আৰু ৱৰ্কিং প্ৰফেশনেলবোৰৰ মাজত বহুত কমন হেয়া হ'ল কোপিং উইথ আনকমফৰ্টেবল ইমোশনছ তাৰোপৰি ষ্ট্ৰেছ এনজাইটি ইমোশনাল কনফ্লিক্টছবোৰৰ বাবে এডাল্টছবোৰে পৰ্ণ বেছি চায় হাই স্কুল কলেজ যোৱা টিনেজাৰ্ছবোৰে এডাল্টছবোৰে বহুতো ইমোশনাল কনফ্লিক্টছ ফেচ কৰে আৰু এইবোৰ ৰিজলভ কৰিব নোৱাৰাৰ বাবে ইয়াক সাপ্ৰেছ কৰাৰ উপায় বিচাৰিব ধৰে আৰু ডিষ্ট্ৰেকশ্যন পাবৰ বাবে পটকৈ পৰ্ণ চোৱা ষ্টাৰ্ট কৰে আৰু ষ্ট্ৰেছ ৰিডাকশ্যন কৰে যিবোৰ মানুহে পৰ্ণক ষ্ট্ৰেছ কমাবৰ বাবে চায় সেইবোৰে ইন ফিউচাৰ মেণ্টেল আৰু ইমোশনাল হেল্থ বেয়া হোৱাৰ চান্স বাঢ়ে এডিক্টিভ পৰ্ণ হেবিটে মেণ্টেল হেল্থ ইছ্যুজ আৰু বেছিকৈহে ইনক্ৰিজ কৰিবলৈ ধৰে 2019ত পৰ্ণহাবৰ দ্বাৰা পাব্লিছ কৰা ৰিপৰ্টছ মতে স্মাৰ্টফোনৰ পৰা পৰ্ণ চোৱা মানুহৰ ক্ষেত্ৰত ভাৰত নম্বৰ 1ত আছে ৱেবছাইটত 89% মানুহে ভাৰতৰ পৰা চাইছে ভাৰতত সকলোৰে হাতত স্মাৰ্টফোন এভেইলেবল থকা যিহেতু এটা নেচেছিটি হৈ পৰিছে লগতে কম দামত ডাটা প্লানছ এভেইলেবল থকা বাবে পৰ্ণ কনজাম্পশ্যন ইনক্ৰিজ হৈছে ইণ্ডিয়াত 1GB ইণ্টাৰনেট 7 ৰুপিজত দিয়া হৈছিল সেই সময়ত US আৰু UKত 250 ৰুপিজ per GB আৰু 109 ৰুপিজ per GB দি আছিল টপ 10 VPNৰ ৱেবছাইটৰ 2019ৰ ৰিপৰ্টছত দেখা গ'ল ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্কছ বা VPN যাৰ দ্বাৰা যিকোনো বেণ্ড ৱেবছাইট ইজিলি এক্সেছ কৰিব পাৰি ইয়াৰ দ্বাৰা ডাউনলোড প্ৰচেছ ভাৰতত 2018 to 2019 405% ৰেট বাঢ়িছে বহুতো পৰ্ণ ৱেবছাইটে ইণ্ডিয়াৰ ইউজাৰবোৰক টাৰ্গেট কৰিবলৈ বেলেগ মিৰৰ পৰ্ণ ৱেবছাইটছ ইউজ কৰে যি বেন হোৱা ৱেবছাইটছবোৰৰ বাবে লুপ হোলৰ নিচিনা কাম কৰে কিন্তু ভাবিবলগীয়া কথা যে পৰ্ণ কনজাম্পশ্যন ইমান ফাষ্ট কিয় বাঢ়ি আছে ভাৰততে নহয় অল অভাৰ দ্য ৱৰ্ল্ড US আৰু UK টু য'ত ইণ্টাৰনেট বহুতো এক্সপেঞ্চিভ আৰু তাত মানুহৰ মাজত ছেক্স তাতেও পৰ্ণহাব ৱেবছাইটৰ ট্ৰাফিক ৰিপৰ্টছত ফাৰ্ষ্ট আৰু ছেকেণ্ড প্লেচ লৈ আছে শ্বৰ্ট টাৰ্ম প্লেজাৰ দিয়া বস্তুবোৰ কিয় এডিক্টিভ হৈ যাবলৈ ধৰিছে আশা কৰোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব এণ্ড বেল আইকন প্ৰেছ কৰি নটিফিকেশ্যন অল কৰি দিব